দিন আজিও আৰু এটা কাৰ্যসূচী আমি কোকৰাঝাৰ জিলা হিচাপে সমাপন কৰিবলৈ সক্ষম হ'লো। গোটেই অসমত এই কাৰ্যসূচীটো হৈ আছে যে আপোনালোকে ইতিমধ্যে গম বিকাশৰ 12 দিন আজিও আৰু এটা কাৰ্যসূচী আমি কোকৰাঝাৰ জিলা হিচাপে সমাপন কৰিবলৈ সক্ষম হ'লো। গোটেই অসমত এই কাৰ্যসূচীটো হৈ আছে যে আপোনালোকে ইতিমধ্যে গম পালে যে 4586 জন বিভিন্ন ক্ষতিগ্ৰস্ত বানপানীত ক্ষতিগ্ৰস্ত হোৱা যাৰ মানে ঘৰ ফুল্লি ডেমেজ হ'ল, পাৰ্চেল ডেমেজ হ'ল, বস্তু বাহনী ক্ষতি হ'ল, তেনেকুৱা ব্যক্তিসকলক আজি চেক প্ৰদান কৰা হৈছে। ইয়াৰ পিছতো বানপানীত যিসকলৰ খেতি পথাৰ নষ্ট হ'ল তেওঁলোককো আৰ্থিক সাহায্য দিয়া হৈছে। ইয়াৰ পিছত যিসকল মাইক্ৰ' ফাইনেন্স লোন লৈছিলে তেওঁলোকৰ লোন মাফ কৰা যিটো চাৰ্টিফিকেট সেই চাৰ্টিফিকেট ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। গোটেই সামৰি পেলাই কোকৰাঝাৰত 4586 জন মানে ব্যক্তিসকলক চৰকাৰৰ ফালৰ পৰা তেওঁলোকক আৰ্থিক সাহায্য আগবঢ়োৱাটো আপোনালোকে দেখিছে। তো সেইবাবে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ যি পৰিয়ালসকল যি ক্ষতিগ্ৰস্ত হৈছিল বিশেষকৈ বানপানীত আৰু শিলাবৃষ্টিত তেওঁলোকৰ মানে যথেষ্ট সহায় হ'ব বুলি আমি আশা কৰোঁ। কিয়নো কোকৰাঝাৰত যোৱাবাৰ খুব বেয়া ধৰণৰ শিলাবৃষ্টি হৈছিলে যাৰ ফলত বিভিন্ন ঘৰ বহুজন মানুহৰ মানে তেওঁলোকৰ টিন পাতবিলাক নষ্ট হৈছিলে, ফুটি গৈছিলে। কিছুমানে মেৰামতি কৰি ল'লে, কিছুমানে মেৰামতি কৰি ল'ব পৰা নাই। এনেকুৱা ব্যক্তিসকলে আজি এই চেক পোৱাৰ পিছত তেওঁলোকে নিজৰ ঘৰবিলাক পুনৰ মেৰামতি কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াতে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম আছিলে। ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা আমাৰ আছিলে বেনিফিচিয়াৰী 4568 গৰাকী। তেওঁলোকৰ ভিতৰত ফুল ডেমেজ ঘৰৰ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত ঘৰ আছিলে 15 গৰাকীক। তেখেতসকলক আমি ইয়াতে আনুষ্ঠানিকভাৱে মাতি আনি পেলাই আমি প্ৰদান কৰিলোঁ আৰু তেওঁলোকৰ বাকী সকলোৰে একাউণ্টত সোমবাৰৰ ভিতৰত ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰৰ যোগেদি তেওঁলোকৰ যিখিনি প্ৰাপ্যধন সেইখিনি পাব। তাৰপিছত আমাৰ আছিলে চিট কেপিটেল ASLM আৰু NLMৰ অধীনত 331 গৰাকী মহিলা। তেখেতসকলক আত্মসহায়ক গোট বা ইণ্ডিভিজুৱেলি তেওঁলোকৰ আমি সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আৰু তেওঁলোকেও সোমবাৰৰ ভিতৰত DBT যোগেদি পাব। আকৌ আমাৰ আছিলে 119 গৰাকী ঋণ মাফ চাৰ্টিফিকেট আৰোহণ বন্ধন আদিকে ধৰি কিছুমান যিখিনি মাইক্ৰ' ফাইনেন্স আপোনালোকে জানে তেওঁলোকৰ পৰা লোৱা বেনিফিচিয়াৰী আমাৰ কোকৰাঝাৰ জিলাত 119 গৰাকীক ঋণ মুক্ত চাৰ্টিফিকেট দিয়া হৈছে।